তোমালোকে ক'ত আছিলা ইমান দেৰি? আৰু তিনিজন যে ভিজা ক'ত পানী খেলিছে তোমালোকে? হয়, কি হৈছে তোমালোকৰ? আৰু ভিজি কেনেকৈ আহিলা তোমালোকে? আৰু গেটখন বন্ধ, ওলাই কেনেকৈ গ'লা তোমালোকে? Flashback. যি হ'ল হ'ল, তোমাক তিনিজন এতিয়া ভালদৰে গৰম পানী দি গা ধোৱা আৰু পৰিষ্কাৰ কাপোৰ পিন্ধাকে যোৱা। A few moments later. তোমালোক সকলোৱে যাবলৈ ৰেডি নে? আৰু লগতে দেৱজিৎ, পিলিঙা কেন্দেলা, তোমালোকে যাব নালাগে। তোমালোকে জিৰণি লোৱা। 1 hour later. আজি দেৱজিৎৰ কথাটো শুনি বৰ বেয়া লাগিল দেই। তাকেতো ঘটনাটো শুনাৰ পিছৰ পৰাই মোৰ বহুত ভয় লাগি আছে। যদি আজি দেৱজিতে ডুবি থাকিলহেঁতেন তে কি হ'লহেঁতেন? ভাল যে একো নহ'ল। পিলিঙা কেন্দেলা আৰু দেৱজিতে আজি বৰ ধুনীয়া গাঁওখন নেদেখিলে। আজি আমি গাঁৱত সকলোৱে জলপান খালোঁ, বিহু নাচিলোঁ, কিমান যে ফূৰ্তি কৰিলোঁ। কিন্তু দেৱজিতে আজি এইখিনি আমাৰ উপভোগ কৰিব নোৱাৰিলে, সিহঁতৰ অকল ভুলৰ কাৰণে। কি কবি আৰু। বল বল ভাত খাবলৈ যাওঁ। বল। আজি আমি সকলোৱে বৰ আনন্দ কৰিম। যদিও আজি এটা দুখৰ খবৰ এটাও তোমালোকক দিব খুজিছোঁ। কি বা দুখৰ খবৰ এতিয়া? আজি আমাৰ মৰমৰ তিনিজন ছাত্ৰই আমাক অৱমাননা কৰাই নহয়, আমাৰ বিদ্যালয়খনৰ বদনামৰ পৰা কথমপি ৰক্ষা পৰিল। ইয়াৰ ফলত কাইলৈ যি অৰণ্য দৰ্শন কাৰ্যসূচী আছিল সেয়া বাতিল কৰিব খুজিছোঁ। আমি সকলোৱে কাইলৈ উভতি যামগৈ, কাৰণ ছাত্ৰ ছাত্ৰীৰ দলটোক লৈ ঘূৰি ফুৰিবলৈ কেৱল আমি শিক্ষকসকল দায়িত্বশীল হ'লেই নহ'ব। তোমালোকৰ সুস্থ শৰীৰে উভতাই নিয়াটোৱে এতিয়া আমাৰ প্ৰধান কৰ্তব্য। চব আমাৰ কাৰণে হৈছে। আমি দুখিত আৰু ক্ষমা বিচাৰিছোঁ ছাৰ, কাৰণ আমাৰ মাজৰ ছাত্ৰই এটা গৰ্হিত কাম কৰি সকলোৰে আশাত চেঁচা পানী ঢালিলে। কিন্তু তাৰ বাবে দুখ নকৰাসকলে শাস্তি পোৱাটো জানো উচিত? বৰঞ্চ যি দুখ কৰিছে তেওঁলোকক কাইলৈ লগত লৈ নোযোৱাই হওক। ছাৰ, আমাক কি শাস্তি দিয়ে দিয়ক। আমাৰ বাবে এই যাত্ৰাটো সফল হ'ল বুলি যাতে বদনাম নাপাওঁ, তাৰ বাবে আমাৰ বাহিৰে সকলোকে কাইলৈ কাজিৰঙা অৰণ্য দৰ্শনলৈ লৈ যাওক। আমি যি বেয়া কাম কৰিলোঁ তাৰ বাবে আমাক এই যোৱাতকৈ ডাঙৰ শাস্তি একো নাই। তোমালোক সকলোৱে ভাত খাই লোৱা, পাছত আমি সিদ্ধান্ত দিম। ইয়াত আমি বিশেষ কথা এটাৰ কাৰণে চবে গোট খাইছোঁ। ইয়াৰ পৰা গৈ তোমালোকে এই যাত্ৰাৰ অভিজ্ঞতাৰে এখন ৰচনা লিখি আমাক দিব লাগিব। দেৱজিৎ, পিলিঙা কেন্দেলা আজি কৰা বেয়া কামটোৰ বিষয়েও আৰু কথামপি মৃত্যু মুখৰ পৰা ৰক্ষা পৰাৰ বিষয়ে সকলো কথা ৰচনা স্বীকাৰ কৰি লিখিব লাগিব। তেতিয়াহে কাইলৈ পুৱা আমি সকলোৱে সাজু হ'ম অৰণ্য দৰ্শন কৰিবলৈ। হ'বনে? আমি ৰচনাত সকলো লিখিম ছাৰ, আৰু জীৱনত এনে কাম নকৰোঁ ছাৰ। ধন্যবাদ আমাক যাবলৈ দিয়াৰ বাবে। The next morning. আমি জীপত উঠি কাজিৰঙা অভয়াৰণ্যলৈ যাম। হাতীৰ গাটো খহটা, কিন্তু বৰ মৰম লগা দেই। মোৰ যে বৰ ভয় লাগে পাই, খুৰাই আমাক মাৰিব, আমি উৰি যাম। এনেই নামাৰে নহয়, তই কিবা কৰিলেহে মাৰিব। জানা, হাতী আমাৰ কোনোদিনে শত্ৰু নাছিল। পিছে আমি মানুহবোৰে হাতী বাঘ থকা ঠাইবোৰ দখল কৰি পেলাইছোঁ বাবে সিহঁতৰ খাবলৈ থাকিবলৈ ঘৰ নোহোৱা হৈছে। কোনো বন্য জন্তুৱে মানুহক অপকাৰ কৰিবলৈ নাযায়, কিন্তু আমি মানুহে সিহঁতক অপকাৰ কৰোঁ আৰু খং তোলোঁ বাবে সিহঁতে আত্মৰক্ষাৰ বাবে আক্ৰমণ কৰে মানুহক। সেয়েহে তোমালোকে বন্য জীৱ জন্তুক শত্ৰু বুলি কেতিয়া নাভাবিবা। গড় গোটেই বিশ্বত আছে নানা অৰণ্যত। পিছে কিছুমান গড় দুটা খৰগড়। এটা খৰগড় গড় সৰ্বাধিক পোৱা যায় অসমত। পবিতৰা, মানাহ, ওৰাং এইবোৰ অৰণ্যত কম বেছি পৰিমাণে গড় পোৱা যায়। কাজিৰঙা গড়ৰ বসতিস্থল বোলা হয়, কাৰণ ইয়াত গড় সৰ্বাধিক। ছাৰ, কোনে বাৰু চিনি পালে প্ৰথম গড় এইটো বুলি? ইমান হাবিৰ মাজত গড় চাবলৈ কোনে আহিছিল প্ৰথমতে ইয়াতে? বঢ়িয়া প্ৰশ্ন দেৱজিৎ। এটা গল্প কম মই এতিয়া। 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল। তাৰ পাছতেহে কাজিৰঙা হাবিৰে কাষে কাষে মানুহৰ গাঁও বহিছিল। প্ৰথম বুৰঞ্জীত মানুহৰ আক্ৰমণৰ কথা ভাবা।
এনে আক্ৰমণৰ পৰা বাচিবলৈ মানুহে পলাই আহি হাবিত আশ্ৰয় লৈছিলহি। ভাৰত স্বাধীন হোৱাৰ আগেয়ে ইংৰাজৰ শাসন আছিল, সেইটো জানাই নিশ্চয়। তেতিয়া কাজিৰঙা চিকাৰ কৰিবলৈ ইংৰাজসকল গৈছিল। পিছে এবাৰ ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন আহিছিল কাজিৰঙা জীৱ জন্তু চাবলৈ। লগত গৈছিল কাজিৰঙাৰ এখন গাঁৱৰ বাসিন্দা পাপিৰাম হাজৰিকা। তেওঁক নিগনা চিকাৰী নামে জনাজাত আছিল। নিগনা চিকাৰী ভাল হাতী মাউত আছিল। এই নিগনাই প্ৰথম লেডী কাৰ্জনক গড় দেখুৱালে। কেতিয়াও নেদেখা এনে এবিধ জন্তু কাজিৰঙাত দেখি আহি লেডী কাৰ্জনে এই প্ৰাণীবিধ আৰু লগতে কাজিৰঙা অৰণ্য সংৰক্ষণ কৰিবলৈ লৰ্ড কাৰ্জনক অনুৰোধ কৰিলে। তেওঁৰ ৱাইফে ক'লে যেতিয়া এতিয়া মানিবই লাগিব। তাৰ পাছত কেইবাটাও পৰ্যায়ত কাজিৰঙা বনাঞ্চল সংৰক্ষণ পৰ্যায়লৈ গৈ বিশ্ব ঐতিহাসিক ক্ষেত্ৰ হ'ল। কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়াজন আছিল মহীচন্দ্ৰ মিৰি। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গড় বসতিস্থল সেই কথা সমগ্ৰ জগতক প্ৰথম জনালে। মনত ৰাখিবা কিন্তু বিশ্বৰ মানচিত্ৰ কাজিৰঙাৰ চিনাকি কৰি দিয়াৰ প্ৰথম ব্যক্তিগৰাকীয়ে হ'ল মহীচন্দ্ৰ মিৰি। তোমালোকে কাজিৰঙা অৰণ্যৰ সৈতে জড়িত ইতিহাস সদায় মনত ৰাখিবা, কাৰণ যদি অসমত থাকি অসমৰ বিষয়ে নাজানা সেইটো বৰ ডাঙৰ কথা হ'ব। বাৰু আমি যেনেকৈ আমাৰ যাত্ৰাটো আৰম্ভ কৰিছিলোঁ সেনেকৈ আজি আমি এটা শেষ কৰিব লাগিছোঁ। এতিয়া আমি কেইবাখনোমান ফটো উঠি ফালে ইয়াৰ পৰা যাম। দিয়া চবে প'জ দিয়া, মই ফটো তুলি দিওঁ। সকলোৱে ৰেডি নে? সকলোৱে এফালে এবাৰ চাই দিয়া। বঢ়িয়া। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই যাত্ৰা ভাল পালানে? এই যাত্ৰাৰ পৰা পোৱা 3টা প্ৰধান শিক্ষা কোনোবাই ক'ব পাৰিবানে? ছাৰ, নিজে কৰিব পৰা কামবোৰ নিজে কৰিব লাগে, আনে কৰি দিয়ে বুলি বাট চাব নালাগে। ছাৰ, গছ-গছনি হ'ল জীৱ-জন্তু আৰু মানুহৰ বন্ধু। আমি গছ নহ'লে জীয়াই থাকিব নোৱাৰো, সেইকাৰণে আমি গছ কাটিব নালাগে, সদায় সংৰক্ষণ কৰিব লাগে। ছাৰ, ল'ৰা-ছোৱালী সকলো সমান আৰু বাওনা হৈ চন্দলৈ হাত মেলিব নালাগে আৰু কোনো কামত উস্তাদি মাৰিব নালাগে। ৰবা, তোমালোকক 3টা শিক্ষাৰ কথাহে সুধিছিলোঁ, বেছিকৈ শিকি পালা দেখোন। আমি বৰ ভাল পাইছোঁ। প্ৰকৃততে তোমালোকে মনত আত্মবিশ্বাস বঢ়াবলৈ আৰু এই অৰণ্য যাত্ৰা আমি পৰিকল্পনা কৰিছিলোঁ। পাঠ্যপুথিয়ে দিব নোৱাৰা জ্ঞান ফুৰা-চকা কৰিলে পাব পাৰি। তোমালোকক ধন্যবাদ। তোমালোক আমাৰ বিদ্যালয়ৰ ভৱিষ্যত, দেশৰ ভৱিষ্যত। তো গাইছ, আজি আমাৰ অৰণ্য যাত্ৰা আজি শেষ হ'ল। আশা কৰোঁ আপোনালোকে এই যাত্ৰাটো ভাল পালে। যদি ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে ক'বচোন যে আপোনালোকে কেতিয়াবা নিজৰ বিদ্যালয়ৰ ফালৰ পৰা নাইবা লগ বন্ধুৰ ফালৰ পৰা এনেকৈ গৈছেনে কেতিয়াবা ফুৰিবলৈ, নাইবা পিকনিক হওক কিবা হওক। যদি গৈছে নিশ্চয় কমেণ্ট কৰিব। পুনৰ লগ পাম নতুন ভিডিঅ'লৈ। এতিয়ালৈকে বাই বাই।